আজি পিঠাগুড়ি খুন্দিব আহিলোঁ যিহেতু পিঠা পনা বনাব লাগিব বিহু আহিলে আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে হেপী বিহু দেই আৰু বিহুতে মোৰ জন্মদিন আপোনালোকে সকলোৱে এটা এটা উইশ কৰি দিব আৰু আশীৰ্বাদ এটা এটা দিব হেল্ল' এভৰিৱান আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু দেখা পাইছে সাজি কাচি আমি ওলাইছোঁ মানে অকণমান ৰিল চিল এটাও বনাম তো সেইকাৰণে সাজি কাচি ওলাইছোঁ আৰু যিহেতু বিহু আহি পালেহি বিহুৰ কাৰণে পিঠা পনা বনাব লাগিব সেইটো কাৰণে আমি গোটেইখনে মাক পিছত দেখাম বিপুল কি নচ দাও চশমাখন ঢেকি দিবলৈহে যাওঁ আমি চশমা ইজ বেগ অ'কে আৰু এয়া দেখা পাইছে পুৰা পিঠাগুড়ি খুন্দিবলৈ লৈ লৈছোঁ চাউল এইফালে ৰাতি মায়ে তিয়াই থ'লে আৰু এইফালে মাও পুৰা ধুনীয়াকৈ বহুত দিনৰ মই দেখিছোঁ আকৌ এনেকৈ দেই কিবা এটা খুৱাই উঠিছে ৰ জচ পাবলৈ আমলখি মই পিছতকৈ খাম আৰু ময়ো পুৰা ধুনীয়াকৈ ওলাই ল'লোঁ আকৌ তো আগ পালেগৈ গৈ সেই তুমিহে পোৱাকৈ এক্সাইটেড ঢেকি দিবলৈ হা তেনেহ'লে ব'লক আমিও যাওঁ একদম পূৰা আমাৰ মানে ঘৰৰ পৰা এইকণৰ পৰা গৈ পেলাই অকণমান গাঁৱৰ আগলৈ যাম তাত গৈ পেলাই ঢেকি দিমগৈ আমাৰ মানে গাঁৱৰ মানে মাৰ এটা পাতিব লাগিব ঢেকি এটা হয় নাই চব বনালে ঘৰত ঢেকি এটা নবনালে নাযাওঁ আমি খোজকাঢ়ি যাম আৰু যিহেতু আমাৰ ঘৰত ঢেকি নাই সেইটো কাৰণে আমাৰ অকণমান আগলৈ মাৰ লগৰীয়াজনী ঘৰত গৈ পেলাই ঢেকি দিওঁগৈ মানে আমাৰ গাঁৱৰে মানুহ আমাৰ পৰিয়ালৰ তেনেহ'লে ব'লক তাতহে লগ পামগৈ আপোনালোকক 11টা বজাত ঢেকিটো ঠিক কৰি থৈছোঁ এতিয়া গৈ পেলাই ঢেকি দি চাউল খুন্দি আৰু আধা চাউল আহি আছে বেলেগকৈ পুৰা খুন্দি আজি পুৰা পিঠা পনা বনাওঁ চব বনাব লাগিব আজি বৰপিঠা আৰু আপোনালোকেও দেখি পাব আজি মই কি পিঠা বনাব জানো ক'ব গ'লে জানো আৰু ন ভালকৈ মাইনা চব পিঠাই বনাব জানে কিন্তু সময় সুবিধা নিমিলে যে বনাবলৈ ন আজি পুৰা সময় সুবিধা মিলাই লৈছোঁ দুইজনীয়ে বোলো আজি নাই এবাৰ একদম পুৰা ফুল ঘৰুৱা পিঠা খাম এনেই মানে ধৰক ঘৰত দুই এটা পিঠা বনোৱা হয় আৰু বেলেগৰ পৰা এনেকৈ তেনেকুৱা হয় সেইকাৰণে কিন্তু মাক কৈছে এবাৰ একো কিনিব কৰিব দৰকাৰ নাই এবাৰ পুৰা ঘৰত পিঠা বনাম তেনেহ'লে লেটছ গ' বহুত সময় হ'ল ঢেকি দিয়া আৰু ৰিল এটা বনালোঁ আৰু এইফালে চাব পাৰে ঢেকি দি আছোঁ কিন্তু পাহৰি থাকিলোঁ ভিডিঅ' এটা যে বনাই আছিলোঁ বুলি আৰু প্ৰায় আমাৰ হৈ গ'ল চাব পাৰে এয়া চাওক বেছিকৈ মানে মায়ে ঢেকি দিছে কাৰণ মানে কৈছে তই কষ্ট কৰিবি কাৰণ মানে ঢেকি অকণ ভাৰী থাকেতো কিন্তু হ'লেও অভ্যাস এটা আছে আৰু প্ৰায় আমাৰ হ'লে এতিয়া গৈ পেলাই ডাইৰেক্ট পিঠা বনোৱাহে কথা ময়ো অকণ ঢেকি দিওঁ মাক আপুনি আহক যাওক চাওক মই শকত যদি ঢেকিব দিব পাৰোঁ চালিবও কিছুমান ঢেকি যে ইমান ভাৰী থাকে একদম কথা এটা ক'বলগীয়া আছে এই ঢেকি চেকি দিব জানে মায়ে হাত চাত চব খুনি পেলাব 100% চিয়ৰ চাউল খুন্দি হৈ গ'ল আৰু এতিয়া ডাইৰেক্ট গৈ পেলাই পিঠা বনোৱাহে কথা আৰু অলপমান বাকী আছে আৰু এনেই এক্টিং কৰিছে নেজানে একো কৰিবই নাজানে গোটেইখিনি মই কৰিছো চালিব মোক খেদিছে দেখিছো আৰু অলমষ্ট আমাৰ ঢেকি দি হ'বই হৈছে আৰু কিন্তু এইখিনিতে আহি গ'ল চাহকাপ আহিলেনো কেনেকৈ নাখাওঁ বুলি ক'ম পুৰা কাকোৱে আগবাঢ়কৈ দেখা পাইছে আগতীয়াকৈ ল'লে আমি পুৰা মজাকৈ ঘৰ আহিবা দেখা পাইছে চৌকা জ্বলি গ'ল এইফালে আৰু এইটো ৰেডিমেড চৌকা দেই আৰু এইফালে ইয়াত আমাৰ প্ৰথমতে আমাৰ তিলৰ ইয়াত দেখা পাইছে পিঠা বনোৱা হ'ব তিল এইফালে আমাৰ বাপৰে পিঠাগুড়ি একদম পুৰা পিচি কৰি আহিলে এইফালে আমাৰ চম্পা পাব লাজ কৰিছে ইয়াৰ পৰা জুই যদি অকণমান গৰম হ'লে পুৰা এইফালে পুৰা মজাকৈ পিঠা বনোৱা ষ্টাৰ্ট কৰি দিম আৰু এইবাৰ বিহুততো আমি ঢেৰ পিঠা পনা বনাম আৰু আপোনালোকেও কমেণ্ট কৰি জনাব যে কোনে মানে পিঠা পনা বনাইছে আৰু কি পিঠা বনাব আমিও ভাবিছোঁ ঢেৰ কিবা কিবি বনাম আৰু পূৰা আৰম্ভ কৰিয়ে দিলোঁ আৰু দেখা পাইছে দিনৰ পৰা একদম পূৰা সন্ধিয়ালৈকে পিঠাই পুৰিম আৰু এতিয়া ববক কেইটামান বনাবলৈ লগাই দিছোঁ কাৰণ মানে প্ৰথমতে জানে আপোনালোকে মানে দুই এটা বেয়া হয় সেইকাৰণে বোলো দুই এটা মই বেয়া কৰিলে ইমান দুখ লাগিছে সেইকাৰণে বোলো আপুনিয়ে ববই বেয়া কৰক বোলো তাৰপিছত লাহে লাহে উঠিছে তাৰপিছত মই বনোৱা আৰম্ভ কৰি দিম ইয়াত পূৰা ধুনীয়া হৈ গৈ আছে বাহ দেখিয়ে ভাল লাগে আৰু আমাৰ পিঠা খাবলৈ আমাৰ ৰাইজসকল আহিলেই কি হ'ব
প্ৰায় আপোনালোকে সকলোৱে জানে যে তিলপিঠাটোতে বেলেগ এটা কষ্ট লাগে বনাওঁতে এটা এটাকৈ, কিন্তু যি কি নহয় এই পিঠাটোৱে আকৌ বনাই বেছি ভাল লাগে। কাৰণ আপোনালোকৰ কাক ভাল লাগে জনাব বাৰু, কিন্তু মোৰ বিৰাট ভাল লাগে এই পিঠাটো বনাবলৈ। মানে এটা বনোৱাৰ পিছত দুটা বনোৱাৰ পিছত মানে যেতিয়া পিঠাটো উঠি থাকে তেতিয়া মানে বনায়ে থাকিব মন যায়, তেতিয়া টাইমটো কেনেকৈ গুচি যায় গমেই পোৱা নাযায়। আৰু ময়ো সেইকাৰণে চাব পাৰে প্ৰথমতে মানে এইটোৱে পিঠা বনাবলৈ আৰম্ভ কৰি লৈছোঁ আৰু। পিঠা বনাই আছো এটা বাপৰে, এই পিঠাটো বনাব চবতছে কষ্ট আৰু ইমান ভয় ভয়কৈ বনাইছো নহয়। কাৰণ মানে ভাঙি যায় ন, প্ৰথমতে ভাঙিলে বৰ দুখ লাগে মন। এতিয়া ধুনীয়াকৈ হৈছে, আপোনালোকক দেখুৱাইছোঁ। অকণ ওচৰলৈ দেখুৱাই দিয়ক। এয়া বনাইছো তিল পিঠা। বিপুলা ছোৱালী হ'ল আছে নতুনকে পিঠা খাবলৈ যাওঁ নেকি বিহু? আৰু এইটো এটা বনাই হৈ গ'ল। আৰু এটা ভাল বনাইছা দেই, পাৰিছা কেনেকুৱা বনাইছো এই গুলি। আৰু এইফালে চাব পাৰে গুড় পুৰা পিঘলাই থকা হৈছে আমাৰ এইফালে মুড়ি লাৰুৰ কাৰণে। আৰু মায়ে মানে চাই মানে এইটো হ'ল নাই, এতিয়া হৈছে ন, এইটো মানে ইয়াত টেকনিক এটা আছে। এইখিনি পুৰা এনেকৈ লৰাই গলাই জুইত মানে গম পাব। এটাই পানী বাতি এটা মায়ে লৈ পেলাই মোক মানে এতিয়া শিকাইছে। গুড়খিনি যদি এনেকৈ এক টোপাল দি দিয়ে, ওপৰতে যদি নাচি নাইকিয়া হৈ যায়, সেইটো মানে হোৱা নাই। যদি গুড়টো একে তললৈ গুচি যায় তেতিয়া হৈ গ'ল। আৰু এতিয়া মানে মিঠৈ লাৰুহে আহিছে। আমাৰ মুড়ি লাৰু বনোৱাহে কথা আৰু, হয় নাই? বনোৱাহে কথা। ফেনখন লগাই দে এতিয়া, হৈ গ'ল। ফেনখন লগাই দিওঁ মানে বেয়া উৎপাতকৈ এইকেইটা বস্তু বনোৱা মানে বেয়া উৎপাতকৈ বনাব লাগে, নহ'লে আকৌ যদি ঠাণ্ডা হৈ যায় তেতিয়া মুঠিটো নহয়। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। আৰু এতিয়া মুড়ি লাৰুটো বনাবলৈ আৰম্ভ, পুৰা উৎপাতকৈ বনাব লাগিব এতিয়া, নহ'লে মানে ঠাণ্ডা হ'লে সেই মুঠিটো মানে নাইকিয়া হৈ যাব। এয়া মায়ে পৰা ল'লে, ইয়াৰ পৰা মই লওঁ ন। এয়া মুঠি লাৰু বনাবলৈ, মুড়ি লাৰু বনাবলৈ গৰম এয়া মায়ে দেউতাহঁতে বনাইছে। হৈ গ'ল। তাই লাইট বন্ধ কৰিছে, ফেন বন্ধ কৰি নিদিয়ে। ৱাহ, চাওক মুড়ি লাৰু খোৱাহে কথা আৰু। হ'লে পাৰিছেনে? গোল কওক আকৌ, মোৰ চাওক কিমান ধুনীয়া গোল হৈছে। মুড়ি লাৰু হৈ গ'ল এইটো। আৰু মুড়ি লাৰুটো বনোৱাটো অকণমান কষ্ট, কাৰণ মানে হাতটো পুৰেতো, কিন্তু হ'লেও ভাল লাগে আৰু একদম মানে খায়ো ভাল লাগে আৰু দেখিও ভাল লাগে, মানে কৰিও ভাল লাগে। আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন। এই ৰেচিপি দি নাথাকোঁ, আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পায়ে যাব আৰু। এয়া চাওক ফুৱাই পূৰা মুড়ি লাৰু মানে এটা ঢেৰ বনাই দিম আৰু। ফাইনেলি চাব পাৰে আমাৰ, এয়া চাব পাৰে হৈ গ'ল মুড়ি লাৰু গোটেইখিনি। আৰু এতিয়া শেষত থকাখিনি এনেকৈ আমি দুইজনী মিলি পেলাই অকণকৈ এটা চাব পাৰে ৰঙা হৈ গৈছে, কাৰণ গৰমে মুঠি মাৰিব লাগে। কিমানখিনি বনাই দিলো ন মাইনা? কেনেকুৱা লাগিছে বাৰু, খাওঁ লাগিছে নে চবৰে? এয়া পিঠা বনাই হৈ গ'ল। আৰু এইফালে চাব পাৰে আমাৰ বৰ পিঠা বনাবলৈ পূৰা লাগি গ'লোঁ একদম। এইকেইটা বনালোঁ, প্ৰথমতে দুই এটা বেয়া হয়, তাৰপিছত লাহে ভাল হৈ গ'ল। আৰু এতিয়া আকৌ আপোনালোকৰ আগত এতিয়া দিম। এতিয়া আমাৰ ৰাইজসকলে চাই আছে, মই পিঠা বনালে চবেই পূৰা মজাকৈ চাই থাকে, পাৰিবনে নোৱাৰে। আৰু এইটো পিঠা মোৰ চবতছে ফেভৰেট। মই বিৰাট ভাল পাওঁ এই পিঠাটো বনাই। আৰু চাব পাৰি এইটো এটা দি দিলোঁ। আৰু এতিয়া চাব পাৰি ধুনীয়াকৈ ফুলি গ'লে দেখাত ভাল লাগে। এতিয়া এনেকৈ তেলটোৰ ওপৰত দি দিছোঁ, একো নাই। এইটো ফুলি গ'ল, এইটো উলটিয়াই দিলোঁ চাওক। গোলমোল হয় যে বিৰাট মৰম লাগে হা। সন্ধিয়াও হ'ল আৰু এইফালে চাব পাৰে আমাৰ এইয়া মুড়ি লাৰু হৈ গ'ল, বৰ পিঠা হ'ল। এতিয়া ঘৰত খাবলৈ কেইটামান বনোৱা হৈছে বা পিছততো আৰু সৰহকৈ বনোৱা যাব। আৰু এয়া চাব পাৰে আমাৰ প্ৰথম কুটাৰ এয়া তিলপিঠা হৈ গ'ল। আকৌ ছেকেণ্ড কুটাৰ কাৰণে এয়া আকৌ পিঠাগুড়ি অনা হৈছে, আৰু এয়া তিল অনা হৈছে, আৰু এইখন আকৌ বহাই দিয়া হৈছে। বনাব লাগিব ৰাতিটো পূৰা মজাকৈ পিঠা বনাম আৰু একদম পূৰা নিজৰ হাতে বনাই খাম আৰু। মাহঁতেও বনাইছে, ববহঁতেও বনাইছে, মানে নিজৰ ঘৰৰ আৰু। পিঠা বনাই থকা সময়তে এয়া আহি পাই গ'ল। চুলি কাটিছা, চুলি ষ্টাইলবিলাক দেখাই দিয়া অকণমান। আহিয়ে মোৰ পিঠা খাইছে, মই বনোৱা। কেনেকুৱা লাগিছে? টেঙা? তোৰ এনে মিঠা কি লাগে? ভাল নহয়। পাত আৰু তোৰ টেষ্টটো বদলি গৈছেগে আৰু। ভাল নহয় মানুহ। নুচুবি আৰু, নাখাবি। এইখিনি আধাখিনি নোহোৱা কৰিলে, এইখিনিও আধাখিনি নোহোৱা কৰিলে। মই দুটাহে খাইছোঁ। দুটাহে খাইছে। এইখিনি কোনে খালে আধাখিনি? টেঙা ভাল নহয়। আৰু এইফালে কাকুৱে খাইছে, কেনেকুৱা? কেঁহা কেনেকুৱা? কেঁহা। তহঁতক মই ৰাতিলৈ দি আছোঁ, কেঁহা হৈছে ৰ। ৰাতি পিঠা পনা পুৰি দেৰিয়ে হৈ থাকিলেগৈ, আৰু সেইকাৰণে ভিডিঅ'টো আগ নবঢ়ালোগৈ আৰু গাটো অকণমান বেয়া লাগিলেতো। তাৰপিছত একো নাই, ৰাতিপুৱা আহিছোঁ, দেখা পাইছে ৰাতিপুৱা ঢেৰ উপহাৰ পালোঁ। বহুত ধন্যবাদ দেই যোনে পঠিয়াইছিলে, বহুত বেছি ধন্যবাদ।